নমস্কাৰ ওয়েলকাম বেক টু মাই চেনেল জিঅৰি হাসপাৰ কৰিব স্বাগতম জনাইছো সকলোকে মোৰ চেনেলত আজি মই আপোনালোকৰ বাবে লৈ আহিছো দিৱালী ধমাকা সেল আৰু আপোনালোকক মোৰ ফালৰ পৰা সামা পূজা বা দিৱালীৰ বহুত শুভেচ্ছা থাকিল কোনে কোনে পূজা চালে মোক কমেন্ট বক্সত জনাব আৰু মোৰ ভিডিওটো হেকলকে চাই থাকিব আজি আপোনালোকৰ বাবে ধুনিয়া কালেকচন লৈ আহিছো এতিয়া আপোনালোকে মোক ইনষ্টাগ্ৰামত আৰু ফেসবুকত ফলো কৰিব পাৰিব ইনষ্টাগ্ৰামত মই ৰিলছবোৰ দি থাকো চাদৰ মেখেলাৰ আৰু কেঁচাহনৰ গহনাবোৰ আৰু ফেসবুকত মই গহনাৰ ভিডিঅ'বোৰ আপলোড কৰিম অকল গহনাৰ ভিডিঅ'বোৰ আপলোড কৰিম আপোনালোকে দুয়োটা একাউণ্টতে মোক ফলো কৰি থব আহক আমি পলম নকৰাকে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰো প্ৰথমতে মই আপোনালোকক দেখাবলৈ ওলাইছো এজোৰ বটম গ্ৰীণ কালাৰৰ মিক্স পাটৰৰ জোৰা এখন হৈছে চাদৰ ইয়াত হোল বডি তামাগুনা ওয়ার্ক করা আছে ডিজাইনটো এনেকুৱাকে আহিব আসলটো আহিব এনেকুৱাকে পূজাত পিন্ধিলে বহুত বেছি ভাল লাগিব আপোনালোকক বিশেষকৈ ৰাতি লাইটৰ পোহৰত বেছি ভাল লাগিব লগতে দিয়া থাকিব একেটা সাইড পাৰি কেটা মই দেখা দিছো এইখন হ'ব মেখেলা জোৰাটো ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব আৰু হোৱাটসএপ কৰিব পাৰিব স্ক্ৰিনশ্বট ল'ব পিছফালে দিয়া থাকিব এইটো ব্লাউজ পিস স্লিপছত পাৰি আছে ডাঙৰকে ব্লাউজ পিস হয় এইটো এই জোৰাটো আপোনালোকে ল'ব পাৰিব 1250 টকাত স্ক্ৰিনশ্বট লৈ আমাক হোৱাটসএপ কৰিব পাৰিব হোৱাটসএপ নম্বৰটো আমাৰ স্ক্ৰিনত দিয়া থাকিব এজোৰ মই আপোনালোকক ব্রাউন কালাৰৰ মিক্স পাটৰৰ জোৰা দেখাই দিছো খুব ধুনিয়া হয় জোৰাটো দেখা পাইছে আসলটো এনেকুৱাকে আহিব ইয়াতো তামাগুনা ওয়ার্ক কৰা আছে বহুত ধুনিয়া হয় জোৰাটো লগতে দিয়া আছে কেটা সাইড পাৰি এখন আহিব মেখেলা মেখেলাখন খুলি দেখাই দিছো এখন হ'ব মেখেলা জোৰাটো ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব আৰু হোৱাটসএপ কৰিব পাৰিব অনলি 1250 টকা 1250 रुपीसত ল'ব পাৰিব এই জোৰাটো বহুত ধুনিয়া হয় চাওক তলতে দিয়া থাকিব এইটো ব্লাউজ পিস স্লিপছত পাৰি থাকিব ধুনিয়া হয় বহুত এইবাৰ মই আপোনালোকক ফিক্স পাৰি থকা ষ্টেপল কটনৰ জোৰা দেখাই দিছো য়েলো কালাৰৰ ওয়ার্ক কৰা আছে ইয়াত বহুত ধুনিয়া হয় আসলটো এনেকুৱাকে আহিব এইখন হ'ব মেখেলা এইযোৰ বাদামী কালাৰৰ হয় ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব আৰু হোৱাটসএপ কৰিব পাৰিব অনলি 1750 টকা এজোৰ মই আপোনালোকক কফি কালাৰৰ ষ্টেপল কটনৰ জোৰা দেখাই দিছো ইয়াত তামাগুনা ওয়ার্ক কৰা আছে আসলটো এনেকুৱাকে আহিব येलो আৰু তামাগুনাত ওয়ার্ক কৰা আছে ডিজাইনবোৰ চাব পাৰিব এনেকুৱাকে আছে এইখন হয় চাদৰ মেখেলাখন এনেকুৱাকে আহিব জোৰাটো ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব আৰু হোৱাটসএপ কৰিব পাৰিব অনলি 1550 টকা 1550 रुपीसত ল'ব পাৰিব
ষ্টেপল কটনৰ যোৰা ভাল লাগিলে WhatsAppত আমাক অৰ্ডাৰ কৰিব পাৰিব WhatsApp নম্বৰটো স্ক্ৰীনত দিয়া থাকিব একেটা সাইড পাৰি আৰু তলতে দিয়া আছে এইটো ব্লাউজ পিস এইবাৰ মই আপোনালোকক এযোৰ টচ কটনৰ যোৰা দেখাই দিছো কন্ট্ৰাষ্টত আছে yellow আৰু কফি কালাৰ আৰু ইয়াত পিংক আৰু গ্ৰীন কালাৰৰ ওয়াৰ্ক কৰা আছে আসলতে এনেকুৱাকে আহিব কসপুটা ডিজাইন কৰা আছে যোৰাটো আপোনালোকে ল'ব পাৰিব অনলি 1750 টকাত ইখন আহিব মেখেলা ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব আৰু WhatsApp কৰিব পাৰিব আমাৰ নম্বৰটো দিয়া থাকিব স্ক্ৰিনত মেখেলাখনতো সেম ডিজাইন কৰা আছে একেটা হ'ব সাইড পাৰি আৰু লগতে দিয়া আছে এইটো ব্লাউজ পিসটো কন্ট্ৰাষ্টত হ'ব এইবাৰ মই আপোনালোকক আখি সূতাৰ চাদৰ দেখাই দিছো এখন ব্ৰাউন পাৰি থাকিব আৰু ফুল আছে এনেকুৱাকে নামঘৰত গলে আপোনালোকে ল'ব পাৰিব এনেকুৱা ধৰণৰ চাদৰ আপোনালোকে এই চাদৰখন আখিউটা চাদৰখন ল'ব পাৰিব অনলি 350 টকা এইবাৰ মই আপোনালোকক পাৰ্পল কালাৰৰ দেখাই দিছো আসলটো এনেকুৱা ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব আৰু WhatsApp কৰিব পাৰিব দামটো সেম হ'ব 350 টকা নেক্সট এখন ব্ল্যাক কালাৰৰ দেখাই দিছো বহুতে বিচাৰি থাকে ব্ল্যাক কালাৰত আখিউটা চাদৰ স্ক্ৰিনশ্বট ল'ব ভাল লাগিলে আৰু WhatsApp কৰিব পাৰিব আজিৰ ভিডিওটো মই এইখিনিতে সামৰিবলৈ ওলাইছো আপোনালোকৰ যদি আজি মোৰ ভিডিওটো চাই ভাল লাগিছে তেতিয়া হলে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু যিমান পাৰে মোৰ ভিডিওবোৰ শ্বেয়াৰ কৰি দিব পুনৰ লগ হোৱাৰ আশাৰে আপোনালোকৰ পৰা আজি বিদায় মাগিছো ধন্যবাদ